নমস্কাৰ কুকি সাধু ঘৰলৈ পুনৰবাৰ স্বাগতম জনাই আজি সাধুটো শুনাবলৈ লৈছোঁ। যদি ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি শুনাবলৈ লৈছোঁ সাধুটো হৈছে টেঙা আঙুৰ। বাপুকণহঁতৰ বাৰীৰ ঢাপত আঙুৰ লাগি আছিল। টিমক নামৰ শিয়াল এটাই এবাৰ হাঁহ চুৰ কৰিবলৈ যাওঁতে দেখা পালে। আঙুৰ দেখি টিমকৰ জিভাৰ পানী পৰিল। সি ঘৰলৈ গৈ ঘৈণীয়েকক ক'লে, শিয়ালী, আজি মই আঙুৰ আনিম, তই আঙুৰৰ চৰ্বত বনাই দিব লাগিব। শিয়ালীয়ে ক'লে, আগতে আঙুৰ আনকচোন, তাৰ পাছত চৰ্বত খাব। জুলুঙাখন দে বুলি শিয়ালীক সি জুলুঙাখন খুজি আঙুৰ আনিবলৈ ওলাল। জেওৰাৰ সুৰুঙাই দি সি বাপুকণহঁতৰ বাৰীত সোমাল। প্ৰথমতে সি তলত পৰা আঙুৰ বিচাৰিলে, নাপালে। সেয়ে আঙুৰ পাৰিবলৈ মাৰিলে এটা মস্ত জাপ, ঢুকি নাপালে। পুনৰ মাৰিলে আকৌ এজাপ। এনেদৰে সি কেইবা জাপো মাৰিলে। লাহে লাহে তাৰ ভাগৰ লাগি আহিল। শেষত এই জাপেই শেষ জাপ বুলি প্ৰাণটাকি মাৰিলে এটা জাপ। পাছে সি হামখুৰি খাই পৰি মুখ থেকেচাহে খালে। উঠ মুখ চেলেকি সি ঘৰলৈ ঘূৰিল। চুচুক চানাকৈ ঘৰ সোমাল। টিমকক দেখি শিয়ালী ওলাই আহিল। সুধিলে, ক'ত তাৰ আঙুৰ? শিয়ালে ক'লে, আঙুৰবোৰ বৰ টেঙা, সেই টেঙা আঙুৰবোৰ খালে পেটৰ অসুখ হ'ব, সেইবাবে নানিলোঁ। আচলতে শিয়ালে আঙুৰ পাৰিবই নোৱাৰিলে। শিয়ালীক লাজতে আঙুৰবোৰ টেঙা বুলি ক'লে। সাধুটো শুনি কেনে লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।